হাই ফ্ৰেণ্ডছ, কি খবৰ? এতিয়া আমি আছোঁ গুৱাহাটীৰ আইএছবিটিত আৰু আমি যাব ওলাইছোঁ পেহীহঁতৰ ঘৰত dergaon আৰু আমাৰ লগত যাব আইতাও। আইতাই গাড়ীত বহি আছে। আমি কিবা কিবি কিনি ল'লোঁ গাড়ীত খাব। আৰু এয়া চাওকচোন, মোৰ ভণ্টিয়ে মানে ভুলতে বেলেগ এখন গাড়ীত যাই উঠিছিল। আকৌ সেইখনৰ পৰা ফিৰি আহিলোঁ আৰু এতিয়া নিজৰ গাড়ীখনত যাম আৰু মানে আমি যোৱা গাড়ীখনত। আৰু আইতাও তাতে বহি আছে অকলে। আৰু এয়া এইখন আমাৰ গাড়ী, এইখনতে যাম আমি। আৰু এইফালে আমাৰ আইতা বহি আছে, কথা পাতি আছে কাৰোবাৰ লগত। আৰু এইখন হৈছে আমাৰ গাড়ী, আমি যোৱা গাড়ীখন। ইয়াতে যাম, মই ভণ্টি আৰু আইতা যাম পেহীহঁতৰ ঘৰত। গাড়ী ষ্টাৰ্ট দিয়াই নাই, আৰম্ভ কৰিলিয়ে। কোন এখন আছে? গাড়ী ষ্টাৰ্ট হৈ গ'ল দেই। কি খাই আছে মই এয়া হৈছে আইএছবিটি গুৱাহাটী। তাতে বহিলে ভাল হ'ব দেই, তাতে বহিলে ভাল হ'ব। টোপনি গেলি নেকি আই? ভিডিঅ'টোকে আৰম্ভ কৰিছোঁ দা। আৰু কিমান ৰখিম আৰু গৰমত, বহুত গৰমে। সেই দুটাৰ পৰা ৰখাই থৈ দিছে ভাই। এই আমাৰ আইতাই টোপনে বহি আছে। গাড়ীখন নাযায়। বহি একেবাৰে বুঢ় হৈ গ'লো। গাড়ীখন নাযায়, ইমান গৰমত ৰখাই থৈ দিছে। আইতা ইয়াতে বহিলে ভাল। আইতা চাগানত বহিলে ভাল। আমি পালোঁ এতিয়া যোৰাবাট। গাড়ীখন ইমান ৰখিল, 1 ঘণ্টা 1.5 ঘণ্টা ৰখি এতিয়া আহি পালোঁ যোৰাবাট। dergaon পাই গ'লোঁ আমি। আহি dergaon পালোঁ আৰু আমাক নিব আহিলে এইয়া পেহী ল'ৰা বামুণী। আমাক নিব আহিছে বামুণী। আৰু এতিয়া এফালে খোজ কাঢ়িবই পৰা নাই এইটো।
জীয়েৰে ৰখি আছে। এই পেহীয়াক ৰখি আছে। এফালে মায়া